Itu saat kami हम जा रहे हैं Arlok Pongotu क्या बोलते কাছমলা গাঁওখন মই চিনি নাপাওঁ আমাৰ সমলদাক সেইকাৰণে সেইবাবে আনিছোঁ তেওঁ নাহিলেতো আমি এতিয়ালৈকে ইয়ালৈকে আহিয়ে নাপালোঁ হয় মানে জাগাবোৰ চিনি নাপাওঁতো সমলে আনিছে আমাক বৰ্তমান অ' শুনি ল'ৰাবোৰক চাওঁ চেলফি তুলি আছে পুৰা চাওঁ ইয়াতে পথাৰ আছে বা ইয়াতো বালি তুলে নেকি বা শুনি এতিয়া বহুত সময় হ'ল আমি আৰলকৰ পৰা আহি আছোঁ কিন্তু যাই পোৱা নাই এতিয়া অলপ ৰেষ্ট লওঁ ৰাস্তাতে ক'ৰবাত চেহা পালে ইয়াত চেহা আছিল কিন্তু ইমান জেগাটো পচন্দ নালাগে ভিজা লাগি আছে সেইকাৰণে ইয়াতে ৰেষ্ট নলওঁ আৰু ইটো ৰাস্তাৰে গাড়ী যায় আপোনালোকে ভাবক চিন্তা কৰক কেনেকুৱা অৱস্থাত গাড়ী এখন যায় ফালে ৱেলকাম টু কাছমলা আমি এতিয়া ইয়াতে ৰেষ্ট লওঁ ইয়াত পাৰ কাটতে আমাৰ সুনিতা ইয়াতে বেকৰ আনবক্সিং কৰি আছে এতিয়া চাওক আমি ইমান দূৰ আহিলোঁ এতিয়া ভাগৰ লাগিছে খাই দিওঁ আৰু পানী খাম বুলি কৈছিলোঁ পানী কৈ হৈছে পানী পৰি গ'ল আমাৰ চুৰ্দিৰ খাদ্য এতিয়া আমি খানা পানা খাই ল'লোঁ ব্ৰেড চ্ৰেড এতিয়া খাই ল'লোঁ এতিয়া আমি যাত্ৰা আৰম্ভ কৰোঁ আৰু এবাৰ কি কৈছা ইয়াতে লিখা আছে ৱেলকাম টু ভিলেজ আপাৰ কিলিং কাছমলা আৰু পোষ্ট অফিচ নৰতাপ আৰু পুলিচ ষ্টেচন সোণাপুৰ ডিষ্ট্ৰিক্ট কামৰূপ মহানগৰ আছাম 3782402 আমাৰতো 3 আছিল কিন্তু আৰু ইয়াতে বিজয় 8 নম্বৰ ইয়াতে ফোন নম্বৰ দিয়া আছে চাওঁ এতিয়া কাছমলা কিনি খবৰে ইয়াতে মজা নিজৰ আছে বেক চাইড কেমেৰা চাওঁ উঠিম ডাঙৰ শিল আছে এইবোৰ চাব পাৰে আপোনালোকে আপোনালোকে চাব পাৰে ইয়াতে নিজৰা আছে নিজৰা এনেকুৱা বহি গৈ ইফালে পৰিছে গাড়ী আহে আৰু মানে ইফালে আমাৰ ফালৰ নিচিনা মাৰুতি চাৰুতি নচলে বাৰু ইফালে মেক্স চলে বলেৰো চলে এইবোৰ চলে আৰু